যে টিচাৰৰ সমস্যা কেতিয়া শেষ হ'ব, স্কুলে কেতিয়া টিচাৰ পাব। মহোদয়, টিচাৰৰ ৰেচনেলাইজেশ্যন, বদলীকৰণ ইত্যাদি প্ৰক্ৰিয়া আজি 11 বছৰ নহয় 15 বছৰ ধৰি চলি আছে আৰু যুগ যুগ যেন চলিব, এই কথাটো স্পষ্ট হৈছে। আজি মন্ত্ৰী মহোদয় অন্তত এইটো কথা স্পষ্ট কৰি দিব যে ধুবুৰীত 41:1 চলি আছে আৰু একেটা সময়তে শিৱসাগৰত চলি আছে 13:1। আমি 13:1 নিবিচাৰো, কাৰণ আমি প্ৰথম শ্ৰেণীৰ নাগৰিক নহয় চাগে এই ৰাজ্যত। গতিকে আমি বিচাৰিছো যে বৰপেটাত 27:1 LP স্কুলত আৰু মোৰ সমষ্টিৰ এখন স্কুলত মন্ত্ৰীয়ে তথ্য দিছে যে 1082 জনৰ বিপৰীতে 6 জন শিক্ষক। গতিকে মন্ত্ৰী এই কথা সদনক আজি আশ্বস্ত কৰক যে দ্বিতীয় শ্ৰেণী তৃতীয় শ্ৰেণী বুলি ভাবি থকা নাগৰিকসকল, যিসকল যুগ যুগ ধৰি অশিক্ষা উন্নয়নৰ পৰা বঞ্চিত হৈ আছে, তেওঁলোকৰ ল'ৰা ছোৱালীয়ে উচিত শিক্ষক কেতিয়া পাব, শ্ৰেণী অনুপাতে বা ছাত্ৰ ছাত্ৰী অনুপাতে শিক্ষক কেতিয়া পাব, এই বিষয়টো আশ্বস্ত কৰিব লাগে। অনাৰেবল মিনিষ্টাৰ। অধ্যক্ষ মহোদয়, আমি সকলোৱে জানো শিক্ষক বদলীকৰণক লৈ পেলাই আমি এটা অনলাইন ব্যৱস্থা চিষ্টেম তৈয়াৰ কৰিছোঁ আৰু তাত আবেদনসমূহ গ্ৰহণ কৰা হৈছিলে। আৰম্ভণিতে আমাৰো ধাৰণা আছিলে যে শিক্ষক বদলীকৰণৰ সমস্যাটো বহুত ডাঙৰ সমস্যা, সকলো শিক্ষকেই বদলীকৰণৰ আবেদন কৰিব। আমাৰ শিক্ষক ইউডাইছৰ তথ্য মতে 2,09,000, কিন্তু আমাৰ সকলোখিনি শিক্ষক সামৰি 2,25,000 শিক্ষক আমাৰ আছে। কিন্তু ইয়াত যেতিয়া আমি আবেদনসমূহ গ্ৰহণ কৰিলোঁ, গ্ৰহণ কৰাৰ পাছত আমি দেখা পাইছোঁ যে আমাক 15,000 শিক্ষকেহে আবেদন কৰিছে, সকলোবিলাক শিক্ষকে আবেদন কৰা নাই। এই বদলীকৰণৰ গোটেই প্ৰক্ৰিয়াটো সমাপন কৰিব লাগিব PTR মেইনটেইন কৰি পেলাই আৰু লগে লগে প্ৰত্যেকটো বিষয়ত শিক্ষক ৰাখি। আজি ধুবুৰী জিলাৰ পৰা শিক্ষকে বদলীকৰণৰ আবেদন কৰিছে 1500, অৰ্থাৎ 1500 টিচাৰে ধুবুৰী জিলাৰ পৰা ওলাই আহিব বিচাৰিছে। কিন্তু ওলোটাই অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ধুবুৰী জিলালৈ যাব বিচৰা শিক্ষকৰ সংখ্যা হৈছে 100। গতিকে আমি 100 জনকহে আজি ধুবুৰী জিলাৰ পৰা আমি বদলিত অনুমোদন জনাব পাৰিম, কিন্তু আবেদন কৰিছে 1500। অন্য হাতেদি PTR ৰেচিঅ'টো ধুবুৰী জিলাত বেছি। গতিকে PTRও মেইনটেইন কৰিব লাগিব। এই জটিলতাখিনিৰ কাৰণে আমি এই শিক্ষক বদলীকৰণৰ গোটেই প্ৰক্ৰিয়াটো তন্নতন্নকৈ চাব লগা হৈছে আৰু ইয়াক আমি যি ডিষ্ট্ৰিক্টৰ ভিতৰত টিচাৰ ৰেচনেলাইজেশ্যন আৰু নতুন শিক্ষক নিযুক্তি, এইকেইটাৰ লগত যাতে কোঅৰ্ডিনেট কৰি কৰিব পাৰোঁ তাৰ প্ৰস্তুতি কৰিছোঁ আৰু খুব সোনকালে, বৰ্তমান পৰীক্ষাও চলি আছে, খুব সোনকালে আমি বদলীকৰণৰ অৰ্ডাৰবিলাক আমি দিয়াটো আৰম্ভ আমি কৰিম। আমাৰ বহু বিদ্যালয় আছে যিবিলাক বিদ্যালয়ত শিক্ষকৰ সংখ্যা PTRটো যথেষ্ট হাই PTR মানে ছাত্ৰ ছাত্ৰীৰ সংখ্যা বেছি, শিক্ষকৰ সংখ্যা কম। ইয়াতে আৰু এটা নতুন বিষয় আমাৰ ধৰা পৰিছে যে প্ৰয়োজনীয় যিটো পদবীৰ অনুমোদন, পোষ্ট ক্ৰিয়েশ্যন হৈ থাকিব লাগে। বহু বিদ্যালয়ত প্ৰয়োজনীয় পোষ্টটো ক্ৰিয়েট হৈ থকা নাই, বহু বিদ্যালয়ত কিন্তু উপৰঞ্চি পোষ্ট ক্ৰিয়েট হৈ আছে। এতেকে পোষ্ট ৰেচনেলাইজেশ্যন, কেৱল টিচাৰসকলৰ ৰেচনেলাইজেশ্যনটো নহয়, পোষ্ট ৰেচনেলাইজেশ্যন, অৰ্থাৎ যিসমূহ বিদ্যালয়ত উপৰঞ্চি পদ আছে তাৰ পৰা পদটোকে উঠাই নি অন্য বিদ্যালয় য'ত কম নাটনি আছে তাতে দিয়াৰ কাৰণেও আমি এটা প্ৰক্ৰিয়া আৰম্ভ কৰিছোঁ আৰু ই খুব সোনকালে এটা আমি সমাধানৰ ফালে যাম। দীঘলীয়া সমস্যা, গতিকে জটিলতাও আছে আৰু ইয়াৰ এটা প্ৰযুক্তিগত সমাধানৰ ফালে আমি নি আছো। ধন্যবাদ। সদনে জানিব বিচাৰে মন্ত্ৰী মহোদয়ে এই ৰেচনেলাইজেশ্যন আৰু হেৰি প্ৰক্ৰিয়া কিমান দিনত কমপ্লিট কৰিব। এটলিষ্ট আমাক এটা টাইম বাউণ্ড দিয়ক, আমি 2 মাহত কৰিম, 3 মাহত কৰিম। আজি যদি সকলো বস্তু যদি কম্পিউটাৰাইজ, সকলো যদি অনলাইনত কৰিব পাৰি। আৰু এটা কথা মহোদয়, এই শিক্ষকসকলক বদলি কৰিলে তেওঁলোকে নিজৰ জাগালৈ যাব নিবিচাৰে নেকি? যদি ডিপাৰ্টমেণ্টে বদলি কৰিব নোৱাৰে নেকি? আমাৰ যিমান অফিচাৰ আজি গেলাৰীত বহিছে, গোটেই অসমত যিমান অফিচাৰে চাকৰি কৰি আছে, 3 বছৰৰ ওপৰত কোনেও ক'তো থাকিব নোৱাৰে। শিক্ষকৰ ক্ষেত্ৰত এনেকুৱা কোনো ধৰাবাধকতা আছে নেকি যে তেওঁলোকক অকণমান নিকটৱৰ্তী গাঁও এখনত য'ত প্ৰয়োজন আছে
তালৈ পঠিয়ালে তেওঁলোকে যাব নিবিচাৰিব ঠিক আছে। নাযাব। এই ক্ষেত্ৰত যদি প্ৰয়োজন হয় আইনৰ বা ৰুলৰ যদি সংশোধনৰ প্ৰয়োজন হয় সেয়াও কৰিব লাগে। ধন্যবাদ, আমাৰ ধন্যবাদ। ভিতৰুৱা অঞ্চলবিলাকৰ শিক্ষানুষ্ঠান বাচি থাকিব লাগে। ৰাজহুৱা শিক্ষানুষ্ঠানৰ স্বাৰ্থত এইখিনি অন্তত চৰকাৰে কৰিব বুলি মই আশাবাদী। মাননীয় অধ্যক্ষ মহোদয়, মই সদনক আৰু মাননীয় বিধায়কগৰাকীক জনাব বিচাৰোঁ, আশ্বস্ত কৰিব বিচাৰোঁ যে আমি কাম কৰি আছোঁ আৰু আজিও আমাৰ আইনখনত কিছু সংশোধনীৰো প্ৰয়োজন আছিল আৰু আজিৰ কেবিনেটে সেই সংশোধনীসমূহত অনুমোদন জনাইছে। গতিকে এতিয়া কামখিনি কৰাত আৰু সহজ হ'ব আৰু আমি এই কাম সফলতাৰে কৰিম। কিন্তু যদি কয় যে তাৰিখ দিব লাগে, দিন দিব লাগে, সময় দিব লাগে, সেইটো সম্ভৱপৰ নহয়। কিন্তু আমি কৰি আছোঁ, এটা কণ্টিনিউৱাছ প্ৰক্ৰিয়া, সমাধান হ'ব।